নমস্কাৰ জনাইছোঁ সকলোকে। আজি মই তিল গাহৰি চব্জি বনাব লৈছোঁ। চাওকচোন মই কি সামগ্ৰী কাটি লৈছোঁ। মাংস, তিল, আলু আৰু পিঁয়াজ, দালচেনি, জলকীয়া অকল দুটা দিছোঁ কাৰণ মই ইয়াত আদা নহৰু জলকীয়া পিচি থোৱা আছে মছলা। আৰু ইয়াত কেৰাহীত তেল গৰম কৰি থকা হৈছে। তিলখিনি দিয়াৰ পিছত ৰংটো অকণমান সলনি হৈ গ'ল। এতিয়া মই ঢাকি দিম।